ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে লৈ আহিছো ধুবুৰী ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি কোশ্চেন এছামিজ সাবজেক্টৰ হয়। চোৱা ক বিভাগত কি দিয়া আছে তলৰ প্ৰশ্নবোৰৰ অতি চমুত্তৰ লিখা। ভাৰতীয় সংস্কৃতিৰ আদৰ্শ কি? তাৰপিছত হৈছে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? মহিচন্দ্ৰ মিৰি কোন আছিল? তাৰপিছত কি দিয়া আছে চমু উত্তৰ দিয়া আছে। বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দোষ কি কি? অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি? ইণ্টাৰনেট কি? মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? 3 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। ছাত্ৰ ছাত্ৰীসকলে কাৰ্যকৰী শিক্ষা কৰ পৰা কিদৰে লাভ কৰিব পাৰে? খ নম্বৰত দিয়া আছে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য লিখা। গ নম্বৰত কি দিয়া আছে ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন নতুন অভিজ্ঞতা আহৰণ কৰিলে? ঘ নম্বৰত প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? 4 নম্বৰত ভাৱ বহলাই লিখিব গৈছে। নব সেয়াই প্ৰকৃত নাৰায়ণ সেৱা নাইবা কি দিয়া আছে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলায় পাঠৰ আধাৰত বুজাই লিখিব গৈছে। 5 নম্বৰত কি দিয়া আছে যিকোনো 3টা প্ৰশ্ন উত্তৰ লিখিব গৈছে। বৰগীত কি ভাষাত ৰচিত? হেজাৰী ঘোষা বুলিলে কাক বুজায়? জিকিৰ শব্দটো কি শব্দৰ পৰা আহিছে? ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? 6 নম্বৰত দিয়া আছে তলৰ যিকোনো 2টা প্ৰশ্ন উত্তৰ দিব গৈছে। ক নম্বৰ দিছে বজ্ৰাৱলী ভাষাৰ 2টা বৈশিষ্ট্য লিখিব গৈছে। খ নম্বৰত মাধৱদেৱৰ 2খন আখ্যানমূলক ৰচনা নাম লিখা। গ নম্বৰত দিয়া আছে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি 2খনৰ নাম লিখা। 7 নম্বৰত কি দিয়া আছে তোমালোকৰ পাঠত উল্লেখিত বৰগীতটিৰ ৰচকৰ চমু পৰিচয় লিখিব গৈছে নাইবা জিকিৰ কবিতাটোৰ কবি পৰিচয় দিব গৈছে। 8 নম্বৰত কি দিয়া আছে তোমালোকৰ পাঠত উল্লেখিত মাধৱদেৱ বিৰচিত বৰগীত অথবা প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। 9 নম্বৰতে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা যিকোনো এটা। সহস্ৰ বয়নে যাৰ নপায়ন্ত সীমা অধমে জানিবা কেনে তোমাৰ মহিমা। খ নম্বৰত দিছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। এই 2টা দিয়া আছে। 10 নম্বৰত দিয়া আছে বেশ বাক্য ভাঙি সমাসৰ নাম লিখা যিকোনো 2টা। সিংহদুৱাৰ ত্ৰিফলা বিনা পানী। খ নম্বৰত তলৰ যিকোনো 2টা সন্ধি ভাঙিব কৈছে। সংস্কৃতি সমন্বয় নিশ্চয়। গ নম্বৰত তলত দিয়া যিকোনো 2টা শব্দৰ ন বা মূৰ্ধন্য ষ হোৱাৰ কাৰণ লিখিব গৈছে। অৰণ্য বিষম অৰ্পণ যুধিষ্ঠিৰ। ঘ নম্বৰত বাক্য পৰিৱৰ্তন কৰিবলৈ কৈছে যিকোনো এটা। যিসকলে ব্যাকৰণ মন পুতি পঢ়ে তেওঁলোকে ভাষাটো ভালকৈ জানে। সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব গৈছে। ভাল শিক্ষা পায়ো সৎ স্বভাৱী হ'ব নোৱাৰিলা যৌগিক বাক্যলৈ নিব কৈছে।
9 নম্বৰত দি আছে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কপাল ফুল চকু চৰহা 6 নম্বৰত তলৰ যিকোনো এটাৰ বিপৰীতাৰ্থক শব্দ লিখিব গৈছে ঘৃণা তাৰ পিছত দিয়া আছে বীৰ এটা শব্দত প্ৰকাশ কৰিব গৈছে যিকোনো এটা এবাৰ ফল দি মৰা গছ আগত জন্মজাৰ ভাব সম্প্ৰসাৰণ কৰিব কৈছে কথাত কটা যায় কথাত বটা পায় নাইবা কি দিব কৈছে দুদিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে বিদ্যালয়ৰ অধ্যক্ষ অধ্যক্ষা আৰু বা প্ৰধান শিক্ষক শিক্ষয়িত্ৰীলৈ ছুটি বিচাৰি এখন আবেদন লিখিব কৈছে 12 নম্বৰত কি দিয়া আছে তলৰ যিকোনো এটাৰ বিষয়ৰ ওপৰত ৰচনা লিখিব কৈছে প্ৰথমটো দিয়া আছে তোমাৰ জীৱনৰ লক্ষ্য খ নম্বৰত দিয়া আছে অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ গ নম্বৰ দিয়া আছে তোমাৰ প্ৰিয় সাহিত্যিক তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে তিৱা সমাজত জেলা বুলি কাক কোৱা হয় দেউৰীসকলৰ আদিম বাসস্থান ক'ত আছিল বড়ো ভাষা কি জনগোষ্ঠীৰ অন্তৰ্গত 74 লিখিব কৈছে বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম দেউৰীসকলৰ দুটা উৎসৱৰ নাম আলি আই লিগাং কিয় আৰু কেতিয়া পতা হয় 15 নম্বৰত দিয়া আছে চমুটকা লিখা ইন্দ্ৰ সিং দেউৰী খ নম্বৰ দিয়া আছে ভীমবৰ দেউৰী শোভা ব্ৰহ্ম যাদৱ পায়েং খ বিভাগত কি দিয়া আছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে অসমীয়া ভাষা সনেট কবিতা পুথিখনৰ নাম লিখিব কৈছে খ নম্বৰত আছে কাৰ যত্নত হেমকোষ অসমীয়া অভিধানখন ছপা হয় চাণক্যৰ আন এটা নাম কি 17 নম্বৰত দিয়া আছে তলত দিয়া যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল নাগাৰ্জুন কোন আৰু ক'ত আছিল তক্ষশিলা বিশ্ববিদ্যালয়ৰ 3জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা 18 নম্বৰত চমুটকা লিখিব গৈছে যিকোনো এটা উদান্তপুৰী নালান্দা বিশ্ববিদ্যালয় তলত দিয়া যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে 19 নম্বৰত অম্বিকাগিৰি ৰায় চৌধুৰীক কি আখ্যা দিয়া হৈছিল হাতাম পুৰুষীয়া মানে কি জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে হল এবে তোৰ সময় হবৰ জাতিৰ ঝাৰুদাৰ যে ভাই ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হলহি বুলি হকিয়াই দিছে ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মাজেৰে কবি অম্বিকাগিৰি ৰায় চৌধুৰীদেৱে স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে 22 নম্বৰত কি দিয়া আছে তলৰ যিকোনো দুটা বাক্য শুদ্ধকৈ লিখা কি দিয়া আছে কেঁচুৱাটো টোপনি গৈছে সি কালি গুৱাহাটীলৈ যাব ই একাদশীত ভাত খাব নাপায় তলৰ যিকোনো দুটাৰ সমৰ্থক শব্দ লিখা পদুম চকু বতাহ গ নম্বৰত দিছে তলৰ যিকোনো দুটা শব্দৰ আধুনিক ৰূপ লিখিব গৈছে বিগুটিয়া হোমৰন্তে চৰিয়া ঘ নম্বৰত তলৰ যিকোনো এটা বিপৰীত লিংগবাচক শব্দ লিখা ধোৱা হৰ তলৰ উপসৰ্গ দুটাৰ যিকোনো এটাৰ ব্যৱহাৰ দেখুৱা প্ৰতি অনু এইখিনিলৈ দিয়া আছিল ছাত্ৰী ছাত্ৰীসকল যদি ভিডিঅটো ভাল লাগে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা আৰু লগতে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই পঠোৱা ভিডিঅ'বোৰ
আপলোড কৰাৰ লগে লগে তোমালোকে পোৱা।